নমস্কাৰ বন্ধু বান্ধৱীসকল মই বৰষাই আপোনালোকক মোৰ ইউটিউব চেনেল বৰষাৰ পাকঘৰৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি কোনো ধৰণৰ ৰেচিপি শ্বেয়াৰ নকৰোঁ আপোনালোকৰ লগত। আজি মই এটা ব্লগ বনাম বুলি ভাবিছোঁ। আজিনো মই কি কৰোঁ বলকচোন চাওঁগৈ। ফাৰ্ষ্ট এতিয়াতো লকডাউন হৈ আছে, ক'লৈকো নাযাব পাৰিছোঁ, ঘৰতে সোমাই আছোঁ। আৰু এতিয়া মই যাম পুখুৰীলৈ মাছ ধৰিবলৈ। মাছ পাওঁনে নাই নাজানো, কিন্তু যাম মাছ ধৰিবলৈ। এতিয়া বলকচোন। এতিয়া গৈ আছোঁ পুখুৰীলৈ। যি বোকা খেচি খেচি গৈ আছোঁ আৰু। এয়া চাওক, মাছক দানা দিছিলোঁ, মাছখিনি আহিছে। এতিয়া বৰশী বাম, যদিহে উঠে তেতিয়া আপোনালোকক দেখুৱাম। এয়া চাওক, মাছ এটা উঠি গ'ল। এতিয়া যাম পাছলৈ ছিঙিবলৈ। আৰু এইটো চাওকচোন মেৱা, এইটো ছিঙিম এতিয়া। মেৱা মাছৰ লগতো খাই বাৰু। আজি মই মাছৰ লগত নবনাওঁ মেৱা, ভাজিম খালি। এতিয়া ছিঙিম মচন্দৰী আৰু কচুও বিচাৰিম, কচু ঢেকীয়া বিচাৰিম। আৰু এয়া মচন্দৰী ছিঙি আছোঁ মই আৰু ভণ্টিয়ে। চাওক কচু মচন্দৰী ছিঙিম। জলকীয়া কেইটা ইমান ধুনীয়াকৈ পকি আছে, ছিঙিবলৈ মন যোৱা নাই, কিন্তু হ'লেও গছতেই থাকিলেও বেয়া। লৈ আহিছোঁ জলকীয়াকেইটা। এয়া চাওক, মই মাছকেইটা বাচি আছোঁ। মাছ এতিয়া মই 2টা বাচিছোঁ, আৰু এটা উঠিছে, বচনা বাচিম আৰু। এয়া চাওক, 3টা মাছেই উঠিলে আজি। এয়া চাওক, মই পাচলিখিনি ছিঙি আনিলোঁ। এয়া কচু, ঢেকীয়া, মচন্দৰী আৰু নেমু, মেৱা, বেঙেনা, ভাতকেৰেলা চব ঘৰৰে হয়। এতিয়া আমি চবৰে বনাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু বনাম মই মাটি দালি লৈছোঁ, খাৰ দি বনাম মাটি দালি। আৰু এয়া লৈছোঁ সৰিয়হ মাছৰ লগত বনাম। এইটো মেৱাৰ লগতো মাছ খায়, কিন্তু মই আজি সৰিয়হৰ লগত বনাম। এতিয়া মই এইকেইটা মাছ ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। চাওক, 3টা মাছ ফ্ৰাই কৰি ল'ম, আৰু সৰিয়হৰ সৈতে মাছৰ তৰকাৰী বনাম। চাওক, মই সৰিয়হ তৰকাৰীখিনি বনালোঁ। সৰিয়হ তৰকাৰী খাই কোনে ভাল পায় সৰিয়হত মাছ দি, মোক জনাবচোন। মই কিন্তু খুব ভাল পাওঁ খাই। আৰু এয়া চাওক, সৰিয়হ তৰকাৰীখিনি ফাইনেলি মোৰ হৈয়ে গ'ল। মাছ দি দিছোঁ। এয়া চাওক, মোৰ মাটি দালিখিনিও হৈ গ'ল। মাটি দালি খাৰ দিছোঁ মই। তেল মাৰি লৈছোঁ এতিয়া। এই চাওক, মেৱা ভাজিখিনিও মোৰ প্ৰায় হৈ গৈছে। ইয়াৰ পিছত মই কচু বনাম। এই চাওক, মোৰ কচু ভাজিখিনিও হৈ গ'ল। কচু ভাজিখিনি, কচু আৰু বিলাহী দিয়া ভাজি। বেঙেনাখিনি পিটিকা কৰি ল'ম। পুৰা বেঙেনা। ইয়াত মই পিঁয়াজ, জলকীয়া, তেল দি লৈছোঁ। নিমখ দিছোঁ। মই বেঙেনাখিনি ভালদৰে পিটিকা কৰি ল'ম। কিন্তু মই পিঁয়াজ, জলকীয়া কাটি লৈছোঁ। আৰু গাজখিনি মই মিলাই দিছোঁ ধুনীয়াকৈ। চাটনি, বুট, মান ধনিয়া আৰু পদিনাৰ চাটনি। এয়া হৈছে মেৱা ভাজি। আৰু ঢেকীয়া ভাজিটো মোৰ দেখুৱাবলৈ নহ'লে। কচু, আৰু হৈছে মাটি দালি খাৰ দিয়া। সৰিয়হ আৰু মাছ, দেখিবলৈ কি ধুনীয়া হৈছে নে? আৰু হৈছে আলু পিটিকা, আলু আৰু ভাতকেৰেলা, বেঙেনা পিটিকা, গাজ আৰু ফ্ৰাই মাছ, আৰু আছে ভাত। ফাইনেলি আমাৰ খানা হৈ গ'ল। মই খাই কম আপোনালোকক কেনেকুৱা লাগিছে। সঁচাকৈ খাবলৈ খুবেই টেষ্টি হয়। জুত বনাই খোৱা সোৱাদটোৱে বেলেগ আৰু হয়নে নহয় বাৰু? আৰু এতিয়া মই যদি সঁচাকৈ মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট কৰিব লাগিব।